বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? নিশ্চয় ভাল। দুৰ্গা পূজা উপলক্ষে আপোনালোকৰ সকলোকে দুৰ্গা পূজা শুভকামনা জ্ঞাপন কৰিলোঁ। আজি আমি ওলাইছোঁ পূজা চাবলৈ ভাইটিৰ লগত। মোৰ লগত আছে ভাইটি। এয়া ভাইটিয়ে ডেন্স মাৰি আছে। আজি আপোনালোকক গোলাঘাটৰ সকলোখিনি যিমানখিনি পূজা মণ্ডপ আছে সকলোখিনি ভিডিঅ' আপোনালোকক দিম, সকলোখিনি দেখুৱাম পূজা মণ্ডপ। আহক তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে ষ্টাৰ্ট কৰোঁ। আজি বিশেষকৈ আজি দিনত ভিডিঅ'টো বনোৱা নাই, ৰাতি বনোৱা হৈছে। সেইটো কাৰণে ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে কি হৈছে নাজানো, কিন্তু তথাপিও আজি বনাবলৈ উৎসাহ লৈ ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি বেঙেনা খোৱা হৈ পাৰ হৈ এতিয়া গৈ আছোঁ আমি পূজা মণ্ডপৰ ফালে মেইন টাউনলৈ গৈ আছোঁ। দেখিছে কেনেকুৱা ভিৰ। অলপ পাছত আমি স্কুটি এৰিব লাগিব আৰু আমি পেডাল যাব লাগিব, মানে খোজকাঢ়ি। টাউনৰ মাজে মাজে এতিয়া খোজকাঢ়ি গৈ আছোঁ। লগতে খুৰাকো এতিয়া লগ পাই গ'লোঁ। ঘুগুনি খাই থকা ঘৰত ঘুগুনি নে কি? খিচি খালে। যিহেতু প্ৰথমটো মণ্ডপ দেখুওৱা হৈ গ'ল, এতিয়া আমি নেক্সটটো মণ্ডপলৈ গৈ আছোঁ। কিনিছে দেৱীক চাবলৈ অহা নাই। দেৱীক যি চাইছে তাৰপাছত চব বজাৰ পৰা লাগি আছে, চব বজাই চব পুৰা ভিৰ। কোনো ইয়াত শুনি নাপায়। কোনোবা হুইচেল বজাইছে, কোনোবা মাইক বজাইছে, যি বজাইছে আপুনি শুনি পাইছে নাই পোৱা নাজানো।
অঁ চইচ হৈছে নাই আচ্ছা এইয়া ভাইটিয়ে ল'লে মই একো লোৱা নাই বিশেষ মই মাত্ৰ পূজা চাবলৈ আহিছিলোঁ পূজা চাইছোঁ আৰু এয়া আপোনালোককো দেখুৱাই আছোঁ এয়া চাওক পূজা চাওঁতে 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 আমাৰ স্কুটি তেলে শেষ হ'ল তাৰ পাছত কি হ'ব তাৰ পাছত স্কুটি ঠেলি 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 একেবাৰে ভাগৰি গ'লোঁ অৱশেষত ভাগ্য ভাল আছিল তেল পাই এতিয়া আহি আছোঁ এতিয়া পূজা চাই হৈ গ'ল গাইজ পূজা চালোঁ এনজয় কৰিলোঁ আজি ডিজে চালোঁ ডিজেৰ পৰা মিউজিকৰ ধামাধামি মিউজিক চলি আছিলে ডিজে মিউজিক চালোঁ আপোনালোককো দেখুৱাইছোঁ চালে আপোনালোকে নিশ্চয় এতিয়া কি কিনিম আৰু এতিয়াতো আগতে সৰুকালত আমি বন্দুক কিনিছিলোঁ বা পুতলা কিবা কিবি ঢেৰ কিবা কিবি কিনিছিলোঁ এতিয়া ডাঙৰ হোৱাৰ পাছত এইবিলাকতো মন নাযায় যিহেতু কিন্তু মাইকী মানুহবিলাকৰ ফুলি গান ফুলি কিবা কিবি এইবিলাক কিনিবলৈতো মন থাকে লিপষ্টিক চিপষ্টিক সেইবিলাকৰ দোকানত বহুত ভিৰ তাৰ মাজতে আমাৰ হোৱাৰ কাৰণে কিবা ফুলি এযোৰ ল'বলৈ কাৰণে সোমালোঁ চান্সেই নাপাওঁ তথাপিও নিজৰ হ'ল খালোঁ গ'লোঁ আৰু ক'লোঁ যে তেল নাইকিয়া হৈ গ'ল অৱস্থা বেয়া এতিয়া অৱশেষত আমি ঘৰ আহি পাই গ'লোহি আৰু আজি ভিডিঅ' ইমানতে এড কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম